তুমি মোক এৰি গৈছিলা, মোৰ দুখ হৈছিল, মই মানো মোৰ দুখ হৈছিল আৰু এতিয়াও মানে দুখ হয়, কাৰণ মই তোমাৰ দৰে ভাল পোৱা নাছিলোঁ যে এটা মানে ডিলিট বাটনত ক্লিক কৰি তোমাক স্মৃতিবোৰ ভুলি যাম। এতিয়া তোমাক মনে হয় দুখ লাগে যে এনেকুৱা এটা মানুহক ভাল পাইছিলোঁ যি মানে স্বাৰ্থপৰ, যাৰ ওচৰত মানে ভাল পোৱাৰ কোনো মূল্যই নাই, লোভী, পাপী বুলিও ক'ব পাৰি। ইমান বেয়া মানুহ মই জীৱনতো দেখা নাই, কিন্তু মই তোমাক অভিশাপ দিয়া নাই, আৰু অভিশাপ দিব নালাগে, অভিশাপ লাগি যায়। আৰু অভিশাপ দিলে যে লাগিব এনেকুৱা নহয়, অভিশাপ মনৰ পৰা আহে, মুখৰ পৰা যোৱাটো অভিশাপ নহয়, মুখৰ পৰাতো এইটো এনেকৈ হৈ যায়। আৰু তুমি এৰি গৈছিলা আৰু কি ভাবিছিলা মই মৰি যাম, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। ফাইনেলি মই জীয়াইও আছো, মই ভালো আছো। হা, অলপ অলপ দুখ লাগে যে মই মানে তোমাৰ ওপৰত দুখ নালাগে, মোৰ কাৰণে দুখ লাগে যে মই সেই ছোৱালীটোক ভাল পাইছিলো। তেতিয়া তোমাক কিমান ভাল পাইছিলো, আৰু এতিয়া তোমাক দেখিলে ঘৃণা আহে, ঘৃণা। এই ছোৱালীটোক মই ভাল পাইছিলো, তোমাৰ ওপৰত নহয়, মোৰ ওপৰত ঘৃণা আহে। মোৰ চইচ ইমান বেয়া, মই মানুহ চিনাত ইমান ভুল কৰিছিলো, মোৰ ওপৰত বেয়া লাগে, তোমাৰ ওপৰত নহয়। তুমি ভাল, আগতেও ভাল আছিলে, এতিয়াও ভাল, কাৰণ তোমাক বেয়াকৈ কি হ'ব, ময়ে বেয়া, মোৰ চইচ বেয়া, মোৰ পচন্দ বেয়া, তুমি ভাল, তুমি স্বৰ্গীয়, বুজি পাইছা? বেয়া নাপাবা, তোমাক গালি দিয়া নাই, তুমি মানে অনুভূতিটো লোৱা যে কোনোবাই যদি ভাল পোৱা মানুহজনে যদি দুখ দিয়ে, বিশ্বাস কৰা মানুহজনে যদি বিশ্বাস ভাঙি দিয়ে, আৰু গোটেই জীৱন লগত থকাৰ ৱাদা কৰাজনে যদি কয় মই তোমাক চিনি নাপাওঁ, তেতিয়া কেনেকুৱা লাগিব ভাই? মই এইটো তোমাক অভিশাপ দিয়া নাই, এইটো জাষ্ট মোৰ এটা কল্পনা। তুমিও তোমাৰ দৰে এজন মানুহ হোৱা যিয়ে তোমাৰ দৰে তোমাকে এৰি যাব, আৰু তেতিয়া তুমি মোৰ দুখটো বুজিবা, আৰু তেতিয়া বুজিও কি লাভ, কষ্ট তুমিও পাব লাগিব। আৰু এটা কথা আছে না, যে যাৰ লগত যি কৰিবা তুমি সেইটোৱে পাবা, তুমিও পাবা, এইটো অভিশাপৰ কোনো কথা নহয়, তুমিও পাবা, কিন্তু সেইটো সময়ৰ সাপেক্ষে। এতিয়া তোমাৰ সময়, কোনদিনমান মোৰ সময়, সেইকাৰণে ভাল হৈ যায়, এতিয়াও সময় আছে।